দুখ নকৰিব আকেজা মানুহৰ জীৱনটো যেন কচুপাতৰ ঠাইও পানী নহয় ঠাই কেতিয়াবা খজুৱাবও পায় কেতিয়াবা নখজুৱাবও পায় সেইকাৰণে প্ৰথম পানীটো পেলাই দিব লাগিছে তাৰপিছত সৰু সৰু শিঙৰা মাছ কেইটামান পুঠি মাছ কেইটামান দি দিয়ক ভাজি আদা নহৰু থেতেলীয়া জালুক কেইটামান দি খাবা মই কেঁচা চোৱাত আছো তই শিঙৰা মাছ আৰু কচু খোৱাৰ কথা ক নহয় অ আকেজা মনটো দুখ লাগি আছে কাৰণে মই আপোনাক সন্তান দিছো কাক সন্তান দিছ ল'ৰা এই আকেজাক সন্তান দি আছো কি মই কি সন্তান দিলি ঐ নহয় অ মানুহ মৰিলে বুজাই যেন আয়ো চিন্তা নকৰিবি আমি আছো আমি চাম এইটো মূৰ্খটো এইটো সান্তনা দিছে তোক অ তই কচু আৰু শিঙৰা মাছ খুৱাই পেলাই মোক সান্তনা দিবলৈ আহিছ মেডামৰ ঘৰত মৰ্ণিং ভিজিট দিয়ে লেকা মেৰুতে এৰুতে চল পাইছে ভিজিট মই মুখেদি উলিয়াই আছো ৰহ বাপে বোৱাৰী মুখে ভৰভৰাই কৈছে লাজ পাইছে কি হ'ল কোনে লাজ পাইছে হা ঐ কুকুৰ কোনে লাজ পাইছে তোমাৰ কথা কৈছো বজা যে কৈ দিছে এতিয়া লাজ পাই আছা মৰ্ণিং বেজি দিয়া কথা কৈছা ঐ কাক বেজি দিয়া কথা কৈছ হা কোনে লাজ পালে এ তোমাক মই চিনি পাবলৈ বাকী নাছে অ বোৱাৰী তোমাৰ যে মই মুখেদি সোমাই খেদি কুমাৰ কি ক উগা মাতা আকৌ উগাৰ লগত ওলাই তোমাক মই হাঁহ দিয়ে চিনি পাইছো তুমি বহুত বদমাইছ ঐ ল'ৰা মাথাটো নষ্ট হৈ আছে উৰহৰ খং কিন্তু ভগাই যাই দিম তুমি ভাবিহে আছা মই খং যায়ে আছো অ কাৰ গাখীৰৰ খং ৱহক যাই কোনো ৰ তুমি ৱহ আছা মাইকী ৱহ মতি লাগিছে অ ৱহক দেখিছো জহনি যোৱা আহিবি তই মোৰ ঘৰলৈ খেং কাটি দিম একদম একে চাৰ লগত কৈছো মতি লাগিছে অ ৱহক দেখিছো লাজ পাইছে অ লাজ পাইছে ঐ কুকুৰ